হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মই মোৰ অন্য অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ড্ৰেছটো দেখি আপোনালোকে গম পাইছে চাগে, মই আজি ক'লে আহিছোঁ, গামোচা লৈ চাদৰ মেখেলা পিন্ধি আহিছোঁ। আজি আমি আহিছোঁ আমাৰ আমগুৰি অঞ্চলতে অনুষ্ঠিত হোৱা ভাওনা সমাৰোহলৈ। ব'লকচোন, আজি ভাওনাখন আছে মানে এতিয়া আৰু অকণমান পাছত মানে আৰম্ভণি হ'ব। আমি আহিছিলোঁ অনুপ পলক লৈ কৰ্মশালালৈ, কিন্তু কৰ্মশালালৈ আহোঁতে ভাবিলোঁ যে এইফালে এপাক মাৰি যাওঁ কাৰণে আহিলোঁ। আজি মই চাইছোঁ যেতিয়া আপোনালোকক দেখুৱাব নেদেখুৱাকৈ পাৰিম জানো? আপোনালোকক দেখাবলৈ আহিছোঁ দেই। আপোনালোক দেখাইছোঁ ইয়াত কেনেকৈ কিদৰে সজাইছে, কিন্তু আপোনালোকক দেখাইছোঁ। ব'লক আমি এইফালে গেটৰ ফালে সোমাই যাওঁ। আমি এতিয়া এইফালে গেটৰ ফালেদি সোমাই গৈ আছোঁ। এইফালে লিখা আছে যে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025, ইংৰাজী 20 মাৰ্চ 2025ৰ পৰা 31 মাৰ্চ 2025 তাৰিখলৈকে হ'ব সমাৰোহখনি। আৰু সেইফালে দিয়া আছে ধুনীয়াকৈ মূৰ্তি, হাতী আছে আৰু তলত এইটো কি কাৰণে দিয়ে বাৰু মই বুজি নাপাওঁ দেই। বহুত নামঘৰত দেখিছোঁ, ইয়াৰ অৰ্থনো কি বাৰু গম নাপাওঁ। দুইফালে ধুনীয়াকৈ দেখাইছোঁ। কাছ আছে, কাছৰ ওপৰত হাতী উঠিছে আৰু হাতীৰ ওপৰত এটা উঠি আছে মূৰ্তি। তাক মই চিনি নাপাওঁ দেই, মানে কোনোবাই জানে যদি কৈ দিব। আৰু সেইফালে আছে এইখন মঞ্চ এখন, ধুনীয়াকৈ ডাঙৰকৈ সকলো ভকতবৃন্দ ধৰিব পৰাকৈ ধুনীয়াকৈ বনাই দিছে। আৰু এইফালে কিছুমান মূৰ্তি সজাই থোৱা আছে। এয়া মই ভাবিছোঁ দেই ৰাৱণ হয় বুলি ভাবিছোঁ, কিন্তু হয়নে নহয় নাজানো বাৰু, চিনি নাপাওঁ ভালদৰে। আপোনালোকে ক'বচোন বাৰু কোন হয়। তাৰপিছত এইফালে দেখুওৱা হৈছে আশ্ৰম এখনৰ ফটোকে দেখুওৱা হৈছে চাগে দেই। দেখিছোঁ মানে ভালকৈ চববোৰ চিনি নাপাওঁ, কিন্তু তথাপি আপোনালোকক দেখাই যাওঁ বুলি ভাবিছোঁ। এইফালে চাৰিজন বহি আছে ধুনীয়াকৈ। আৰু ইয়াত দিয়া আছে ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীয়ে বহি আছে। ইয়াত আচলতে প্ৰতিটো বস্তুৱে খুব সুন্দৰকৈ সজাই থৈছে, ধুনীয়াকৈ। আৰু এইফালে আপোনালোকক দেখাইছোঁ গজেন্দ্ৰক যেতিয়া সৰুবোৰত গজেন্দ্ৰক ভৰিটো ঘৰিয়ালে কামুৰি ধৰি ৰাখিছিলে, যেতিয়া ভগৱানক গজেন্দ্ৰই তুতি প্ৰাৰ্থনা কৰি আছিলে যে ঘৰিয়ালৰ মুখৰ পৰা তেওঁক বচাব লাগে, সেই দৃশ্যটো ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এইফালে দেখুওৱা হৈছে ইয়াত ভগৱান শ্ৰী বিষ্ণুৰ প্ৰতিটো অৱতাৰ দেখুওৱা হৈছে। ইয়াৰ প্ৰথম অৱতাৰটো হৈছে মৎস্য অৱতাৰ। তাৰপাছত এইফালে দেখুওৱা হৈছে কুৰ্ম অৱতাৰ, অৰ্থাৎ কাছৰ ৰূপ ধৰিছিলে যেতিয়া সাগৰ মন্থন কৰিছিলে। সাগৰ মন্থন কৰা পৰ্বতটো, মন্দাগিৰি পৰ্বতটো যেতিয়া পানীৰ তললৈ সোমাই গৈছিলে, তেতিয়া কুৰ্ম অৱতাৰটো লৈ মন্দাগিৰি পৰ্বতটো উপঙাই ৰাখিছিলে। আৰু এইফালে বৰাহ অৱতাৰ ধুনীয়াকৈ সজাই থোৱা আছে। বৰাহ অৱতাৰ হিৰণ্যকশিপুৰৰ ভায়েকক মৃত্যু দিবৰ কাৰণে লৈছিলে। আৰু এইফালে আছে কৃষ্ণ নৃসিংহ মুৰাৰী হিৰণ্যকশিপুৰক বধ কৰিবৰ কাৰণে, অৰ্থাৎ বধ বুলি নহয় আৰু তেখেতলোকক মুক্তি দিবৰ কাৰণে নৃসিংহ ৰূপটো অৱতাৰ লৈছিলে। আৰু এইফালে আছে বামন অৱতাৰ, যেতিয়া বলিয়ে যেতিয়া নিজৰ অহংকাৰ হৈ গৈছিলে দান কৰি কৰি, তেতিয়া বলিক বশ কৰিবৰ কাৰণে বামন অৱতাৰ লৈ আছিলে। এইফালে আছে আমাৰ পৰশুৰামৰ অৱতাৰ। আৰু এইফালে এজনক মই হলিৰাম অৱতাৰ বুলি ভাবিছোঁ। মই ভালদৰে এইজনক মানে মই দেখা নাই আনকালে ক'তো, কিন্তু বেছিকৈ মানে যিকেইটা অৱতাৰ দেখোঁ মানে মৎস্য অৱতাৰ, নৃসিংহ অৱতাৰ এনেকুৱাবোৰ দেখি পাওঁ, চবতে দেখি পাওঁ মূৰ্তিটো, সেইকাৰণে তেখেতক চিনি পোৱা নাই। আৰু এইফালে আছে ৰাম অৱতাৰ। ৰামৰ পাছত আছে এইফালে বুদ্ধ অৱতাৰ। বুদ্ধৰ পাছত আছে কল্কি অৱতাৰ। সেইফালে শেষত আছে 10টা অৱতাৰ হৈছে, শেষৰ অৱতাৰটো হৈছে কল্কি। আৰু এইফালে ফিল্ডৰ মাজতে মহাদেৱৰ মূৰ্তি এটা ৰখা হৈছে। এইফালে য'ত মানে ভাওনাখন পাতিব তাতেই শ্ৰীমন্ত শংকৰদেৱৰ এভাগ মূৰ্তি ৰখা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ কাষত বৰতাল এযোৰ, আৰু এইফালে আছে এটা খোল। এইখনতে ভাওনা প্ৰদৰ্শন কৰা আপোনালোকক লৈ আহিছোঁ কিতাপৰ বিপণীখনলৈ। ইয়াৰ নাম আছে JS পাব্লিকেশ্যন। আচলতে দোকানজনক মই সুধি ল'লোঁ যে ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম বুলি। তেখেতে এখন মানে ৰ'দ পৰাৰ কাৰণে কাপোৰ এখন দি থৈছিলে, সেইকাৰণে কাপোৰখন মানে মই ভিডিঅ' কৰিম কোৱাৰ কাৰণে আঁতৰাই দিলে। আমি ধুনীয়াকৈ চাহ তামোল খাই মেলি আজৰি হৈ মানে এইখিনি তুলিছোঁ। এইখিনি বাৰু আগতীয়াকৈ তুলি ল'লোঁ, কিন্তু এইখিনি চাহ খোৱাৰ পাছত তুলিছোঁহি। ইয়াৰ আপোনালোকে চাওকচোন কিতাপখন কোনে কি কিতাপ ভালকৈ দে, মই লাহে লাহে দেখাই দিছোঁ আপোনালোকক। যোনে যিখন কিতাপ ভাল পায়, মানে কোনোবা যদি ইয়াৰ ভিতৰৰ কোনোবা কিতাপ এখন পঢ়িছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই কি কি কিতাপ পঢ়িছে। সেইফালে আচলতে
তেখেতলোকৰ মানুহজন বহি আছিলে আঁতৰি গ'ল কাৰণে যিহেতু তেখেতলোকৰ পইচা পাতিবোৰ থৈছে, সেইকাৰণে মই সেইফালে ওচৰলৈ নগ'লোগৈ। লোকৰ দোকানত এনেকৈ মানুহজন আঁতৰি দিছে বাৰু ভিডিঅ' কৰাৰ কাৰণে। সেই তেনেকৈ আঁতৰি দিলে অকণমান বেয়া লাগে সোমাই যাবলৈ কাৰণে এইখন আঁতৰৰ পৰাই দেখালোঁ। এইফালে এখন বকুল ফুলৰ দৰে উপন্যাস এখন আছিলে, কিনিম বুলি ভাবিছিলোঁ, কিন্তু এখন ভণ্টীয়ে আহিছিলে, ভণ্টীয়ে কিনি লৈ গৈছে কাৰণে ভণ্টীৰ পৰাই পঢ়িম, নিকিনিলোঁ। মই এখন নামৰ কিতাপহে কিনিলোঁ, দিহা নামৰ কিতাপ এখন, নামৰ মালা বুলি কোৱা এখন কিনিলোঁ। সেইখন আপোনালোকে বাৰু এনেকৈ গ্ৰন্থমেলা বহিলে আপোনালোকে কিতাপ কিনেনে বাৰু? মই কিন্তু এনেকৈ ঢেৰ কিতাপ কিনিব নোৱাৰোঁ, কিন্তু সৰু সুৰা কিতাপ এখন হ'লে কিনো, মানে মনটো ভাল লাগে আৰু কিতাপ পঢ়ি ভাল পাওঁ কাৰণে কিতাপ কিনি লওঁ। এইফালে ধুনীয়াকৈ শ্ৰীমদ ভাগৱত আছে, কিবাকিবি পুৰাণ আছে, আৰু এইফালে স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে ডিক্সনেৰী আছে, মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে উপযোগী কিতাপেই আনিছে তেখেতলোকে। আৰু এইফালে উপন্যাস, বহুত উপন্যাস আছে। আপোনালোকে ইয়াৰ কোনখন উপন্যাস আপোনালোকে পঢ়িছে কমেণ্ট কৰি জনাব দেই, আৰু কাৰ কোনখন প্ৰিয় হয় উপন্যাস আপোনালোকে কমেণ্ট কৰি যাব। আজিকালি ভাওনা ষ্টাৰ্ট হৈ গ'ল, মই বেছি কথা কৈ নাথাকোঁ, আপোনালোকে সুন্দৰ মাত শুনিব পাৰিব। আজি ইমানেই। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাছিলে ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু ওৱান খাই আছোঁ, ওৱান খাই লওঁ। বাই বাই।